হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে, মোৰো ভাল। ৱেলকাম টু মাই চেনেল ব্লুমিং বাডিজ। এতিয়া চইলটো আপুনি নিজৰ ঘৰৰ হোম গাৰ্ডেনত যি চইল আছে তাকে ইউজ কৰিব পাৰে। একো ইয়াৰ কাৰণে বাজ নাই। খালি যিটো পলসুৱা মাটি বুলি কয়, যিটো অৰিজিনেল একদম পলসুৱা বালি চহীয়া মাটি, সেইটো ইউজ নকৰিব। গাৰ্ডেন চইলৰ লগত মিক্স কৰি পিনি দিব, তেতিয়াহে ভাল হ'ব। নহ'লে শিপাবিলাক গেলি পিনি গছজোপা মৰি যাব। তাত পানীটো ষ্টক হৈ যায় যে। ইয়াৰ এনেকুৱা হ'ব লাগে চইলটো, যাতে আপুনি এতিয়া পানী দিলোঁ নহয়, মাটিয়ে যিমানখিনি পানী এডজৰ্ব কৰিব পাৰে এডজৰ্ব কৰিব, আৰু লগালগ যিখিনি পানী বাচি থাকে সেইখিনি লগালগ ড্ৰেইনেজ হলেদি ওলাই যাব লাগে। ড্ৰেইনেজ হলটো লক্ষ্য কৰিব আপোনালোকে পটটো যেতিয়া ৰিপৰ্টিং কৰিব। ড্ৰেইনেজ হলটো ভাল হৈ থাকিব লাগিব। এক নম্বৰ কথা, পানী ৰখি থাকিব নালাগিবই। আপুনি ইয়াত এই পানী দিলে লগালগ তলেদি ওলাই যাব লাগিব, তেতিয়া আপোনাৰ গছজোপা এনেকুৱা চেহেৰা হ'ব। দুই নম্বৰ কথা, ফাৰ্টিলাইজাৰ ইয়াক যদি ব্লুমিঙত আনিবলৈ বিচাৰে আপোনালোকে, ইয়াত আপুনি খলি হৈ দিব, পানীৰ লগত গুলি ল'ব, পানীৰ লগত গুলি পিনি খলি হৈ তিয়াই থৈ দিব। তিয়াই থোৱাৰ পিছত আপুনি খলি হয়তো ডাইৰেক্ট দি দিব পাৰে ইয়াত গুৰিতে, একো নহয়। ই বহুত গৰম বস্তু হয়, আৰু একচুৱেলি বাগানবিলাকতো ডিজাৰ্ট প্লাণ্ট হয়। গৰম দিনত বিশেষ গৰম বহুত ভাল পায়, আৰু ফুল ছানলাইট লাগে সিহঁতক ব্লুমিঙত আহিবৰ কাৰণে। যদি যিমান আপুনি সাৰ পানী দিলেও যদি আন্ধাৰ বা ছাঁ পোৱা জেগাত থৈ দিয়ে, ফুল ছানলাইটত নথয়, তেতিয়া সেই গছজোপা কেতিয়াও ফুল নাহে আৰু। এক নম্বৰ কথা। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াক ফুল বেছি পাবৰ বাবে ইয়াৰ আগকেইটাহঁত দেখিছে নহয়, ধৰি লওক এইটো আগ, এই আগটো ওপৰতো পিঞ্চিং কৰি দিব। এই পিঞ্চিং কৰি দিব, তেতিয়া এই ডালটোতে আৰু এনেকৈ ব্ৰাঞ্চ ওলাব। যিমান ব্ৰাঞ্চ ওলাব সিমান ফ্লাৱাৰ্ছ আহিব। মেইন কথাটো সেইটোৱে। আপুনি টিপছ কাটিব লাগিব, ওপৰৰ যিটো আগটোহঁত সেইটো কাটি দিব লাগিব। যিমানে সেই আগকেইটাহঁত কাটিব সিমানে নতুন ব্ৰাঞ্চ মেলিব, আৰু যিমান ব্ৰাঞ্চ মেলিব সিমান ফুল আহিব। ফুল বেছি পাবৰ বাবে সেইটোৱে টেকনিক। টিপ কাটিবই লাগিব, মানে আগকেইটাহঁত কাটিব লাগিব। অসমীয়া ভাষাত ক'বলৈ গ'লে ইয়াৰ আগকেইটা যিকেইটা ফুলৰ আগ থাকে, এই গছৰ যিকেইটা আগ থাকে, এই আগকেইটাহঁত ধৰি লওক মই যদি এইডোখৰত যদি মই কাটি দিওঁ নহয়, তেতিয়া এই ব্ৰাঞ্চটো গ্ৰ' মাৰিব বেছিকৈ। এই ছাইডত থকা এই পাতখিলা আছে দেখিছে নহয়, ইয়াৰ পৰাই নতুন ব্ৰাঞ্চ মাৰিব, এইবিলাকৰ পৰাই নতুন ব্ৰাঞ্চ মাৰিব। তেতিয়া যিমান নতুন ব্ৰাঞ্চ মাৰিব সিমান ফুল আহিব। আৰু কেতিয়াও পুৰণি ডালত ফুল নেমাৰে বাগানবেলিয়ে, নতুন ডালতেই ফুল মাৰিব। শিকি ল'ব কথাটো। আৰু ইয়াক ফুল ছানলাইটত থ'বই লাগিব আপোনালোকে। ফুল ছানলাইটত যদি নথয় ই কেতিয়াও ফুল নেমাৰেই। আপুনি যিমান সাৰ পানী দিলেও ফুল নেমাৰে। DAP দিব পাৰে বাৰিষা আপুনি DAP দিব পাৰে, গছজোপা গ্ৰ'থ আনিবৰ বাবে, গছজোপা ডাঙৰ কৰিবৰ কাৰণে DAPটো দিব লাগিব। আপুনি পট অনুসৰি আপুনি DAP দিব। জোখতকৈ বেছি DAP দিলে আকৌ দিগদাৰ আছে, গেলি যাব, শিপা গেলি যাব, আৰু আপোনাৰ বাগান বিলাহজোপা মৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। যিহেতু আপুনি পটটো চাই লৈছে, ইমানটো পট, ইয়াত খুব বেছি নালাগে। ইয়াত দানা 10টামান দি দিলে হৈ যাব, যথেষ্ট হ'ব। তাৰ কাৰণে আপুনি DAP দিব পাৰে, আৰু NPK মাৰিব। NPK 19-19-19টো ইউজ কৰিব পাৰে। সেইটো মাৰিলেও আপোনাৰ গছজোপা সেইটো ফাৰ্টিলাইজাৰে হয়, ধুনীয়াকৈ লহপহকৈ বাঢ়ি যায়। সেইটো ইউজ কৰিলে NPK 19-19-19। তাৰপৰা যিটো গোবৰ মাটিটোও দিব পাৰে মিক্স কৰি পিনি। গোবৰ মাটিটো বহুত ভাল সাৰ বুলি জানেই আপোনালোকে, অৰ্গেনিক নিজৰ ফাৰ্টিলাইজাৰ। ধৰি লওক আপুনি NPK 19-19-19 সেইবোৰ নেমাৰি পিনি অকল শুদ্ধ মানে শুকান গোবৰ মাটিৰ লগত মিক্স কৰি এটা চইল বনাই লৈ পিনিও সেনেকৈও ইউজ কৰিব পাৰে। তেতিয়াও আপোনাৰ গছজোপা বহুত সুন্দৰ চেহেৰা হয়। আমি পৰাপক্ষত আমি জানো যে আমি কৃত্ৰিম সাৰ কেতিয়াও প্ৰয়োগ কৰিবই নালাগে। ধৰি লওক আমি এতিয়া কৃত্ৰিম সাৰ যদি প্ৰয়োগ কৰোঁ, গছজোপা আপোনাৰ কি হ'ব, বয়সটো কমি গৈ থাকিব। আৰু আপুনি যদি নিজৰ ঘৰুৱা থলুৱা যদি সাৰ ইউজ কৰে, তেতিয়া গছজোপা মেইনটেইন হৈ থাকিব, আৰু ইয়াৰ আয়ুসো দীৰ্ঘজীৱী হৈ থাকিব। গতিকে আমিতো ছায়েন্সত পঢ়িবলৈ পাইছোঁৱেই, যিমান পাৰোঁ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ নকৰিব। খালি কি কৰিব, এতিয়া এইটো যুগত কৃত্ৰিম সাৰ প্ৰয়োগ কৰিবলগীয়া হয়েই, উপায়ো নাই। এটা কথা মন কৰিব আপোনালোকে, বাগানবেলিয়া ঠাণ্ডা দিনত ব্লুমিঙত আহে, আৰু গৰম দিনত মানে বাৰিষা দিনত ই ডৰমেঞ্চিত গুচি যায়। ই অকল গ্ৰ'থ মাৰিব, ফুল নাহে। আৰু ইয়াৰ ফুল অকল ঠাণ্ডা দিনত আহে। সেইটো কথা জানি ল'ব। যেতিয়া ঠাণ্ডা দিন আপোনাৰ ষ্টাৰ্ট হ'ব, ষ্টাৰ্টিঙৰ মানে অক্টোবৰ নৱেম্বৰ সিহঁতৰ ফুল আহিব ষ্টাৰ্ট হৈ যায়।
অক্টোবৰ নৱেম্বৰৰ পৰা আপোনাৰ সম্পূৰ্ণ ঠাণ্ডা দিন যোৱালৈকে মানে গৰম অহা আগমুহূৰ্তলৈকে ই ফুল ইমানেই ফুল দিয়ে মানে ই পাগল কৰি দিয়ে। তাৰপিছত যেতিয়া বাৰিষা আহি যাব, বাৰিষা যেতিয়া ষ্টাৰ্ট হৈ যাব, বৰষুণ যেতিয়া সৰহকৈ মানে বাৰিষা পূৰা ভৰ বাৰিষা যেতিয়া ষ্টাৰ্ট হৈ যাব, ই তেতিয়া পূৰা সম্পূৰ্ণ ডৰমেঞ্চিত গুচি যাব। ইয়াৰ ফুল আৰু দেখিবলৈ নাপায়, সি তেতিয়া অকল গ্ৰোথ মাৰিব। সেই গ্ৰোথ মাৰোঁতে ইয়াক যিমান যি ফাৰ্টিলাইজাৰ আছে চব ইউজ কৰি পিনি ভালকৈ চেহেৰা বনাই দানা পানী দি খুৱাই মেলি ইয়াক ডাঙৰ কৰাব লাগে 6 মাহত। আৰু নেক্সট 6 মাহত আকৌ তাৰ কামাল চাব। সি আপোনাক ইমানেই ফুল দিব আপোনাক পাগল কৰি দিব। সেই এনেদৰেই আমি বাগানবেলিয়াবোৰ ইউজ কৰোঁ, মানে ফাৰ্টিলাইজাৰ ইউজ কৰোঁ। বাৰিষা আমি ফাৰ্টিলাইজাৰ ইউজ কৰোঁ আৰু ধুনীয়াকৈ খা খৰালিমহীয়া আমি ফুলৰ আনন্দ লওঁ। এয়াই বাগানবেলিয়া কিছুমান টিপছ আৰু ট্ৰিক্স আছিলে, আপোনালোকক জনালোঁ। মোৰ এই তাতে আছে পলি হাউচৰ তলত আছে কমেও 40টা ভেৰাইটিছৰ ওপৰত মোৰ বাগানবেলিয়া আছে। নাম কি আছে, কোনজোপা ভেৰাইটিছৰ ID কি হয় চব মই পাহৰি গৈছোঁ। ইমানে মানে পাহৰি থাকোঁ, ধৰি লওক ইমান ভেৰাইটিছ ক'ত নাম মনত থাকিব। হ'লেও লিখি থোৱা আছে, মনত আছে আৰু কিছুমান চাই দিলেও ওলাই যায় গুগলত। এইটোতো ভেৰিকেটত আছে মোৰ ওচৰত বহুত ৰেয়াৰ, যিমানখিনি আছে মোৰ ওচৰত বাগানবেলিয়াছ ৰেয়াৰে আছে। কাৰণ মই যিখিনি কালেকশ্যন কৰোঁ নাৰ্চাৰী গৈ যিজোপা চকুত লাগে মই সেইজোপাই আনো একচুৱেলি। যিখিনি আছে মোৰ ওচৰত ৰেয়াৰে আছে। বাগানবেলিয়া ডিলাইটো আছে মোৰ ওচৰত, ডিলাইট, ছানশ্বাইন, চিট্ৰা ভেৰাইটিছৰ 3-4টা ভেৰাইটিছ এনেকৈ ঢেৰ মোৰ ওচৰত আছে। কমেও 40টাৰ ওপৰত মোৰ ওচৰত ভেৰাইটিছ আছে। কিন্তু নাৰ্চাৰীত যাব আপুনি, নাৰ্চাৰীৰ পৰা যেতিয়া পুলি কিনিব তেতিয়া তাতো অসংখ্য পুলি দেখিব। আপোনালোকে নিজৰ পচন্দত নিজে কিনি আনিব। সৰু পুলি কিনি আনিব, কম দাম পৰিব। সৰু পুলি কিনি আনিলে কম দামত আনি পিনি আপুনি নিজে ডাঙৰ কৰি বাৰিষা ছিজনত ধুনীয়াকৈ সাৰ পানী দি পিনি তাক ডাঙৰ কৰাই আকৌ ঠাণ্ডা দিনত ধুনীয়াকৈ ফুল ল'ব পাৰিব। তাৰপৰা মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু আগলৈ মানে নতুন ভিডিঅ' আহি থাকিব। বাগানবেলিয়াৰ ওপৰতো আহিব, নানা ধৰণৰ ফুলৰ ওপৰত আহিব, প্লাণ্টছ আহিব, এডেনিয়াম আহিব, কেকটাছ আহিব, বহুতো ভেৰাইটিছ আছে। সেইবিলাকৰো মই চবৰে বিষয়ে ভিডিঅ' দিবলৈ আৰম্ভ কৰি আছোঁ লাহে লাহে। মই যি জানো আপোনালোকক শিকাই থাকিম, আৰু মই যি নাজানো আপোনালোকে যদি শিকায় আৰু ভাল হ'ব। কমেণ্ট কৰিব মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিছেনে নাই লগা। অসমীয়া ল'ৰা হিচাপে অসমীয়া চেনেল ভিডিঅ' বনালোঁ মই, হিন্দীটো বনাব পাৰোঁ। খালি প্ৰথমতে অসমীয়াটোৱে হৈ লওকচোন। অসমবাসী ৰাইজ চাব আপোনালোকে। যদি আপোনালোকৰ মৰম চেনেহ পাওঁ তেতিয়া আৰু পাছলৈ ধুনীয়াকৈ আপোনালোকক বুজাব পাৰিম। ইউটিউবৰ চেনেলটো প্ৰথম খুলিছোঁ হয় অসমীয়াতে, কেনেকৈ কৈছোঁ বা কোৱা হৈছেনে নাই হোৱা সেইটোও নাজানো, হ'লেও চেষ্টা কৰি আছোঁ। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আজিলৈ বাই বাই।